প্ৰথম কথা যে বিজেপি চৰকাৰে কৈছিলে যে 31 মাৰ্চ 2022 তাৰিখৰ ভিতৰত 1 লাখ নিযুক্তি দিব আৰু মুখ্যমন্ত্ৰীয়ে মোক বিধানসভাত কৈছিলে যে এই 1 লাখ নিযুক্তি দিয়াৰ যিখন সভা হ'ব 1 লাখ মানুহৰ চাকৰি সেই সভাখনত মোক মাতিব আৰু লগতে বিৰোধী পক্ষৰ আমাৰ দলপতিকো মাতিব আৰু সেই সভাখনত মোৰ কাৰণে মঞ্চত এখন চিট থ'ব আৰু সেই সভাখনত তেওঁ 1 লাখ নিযুক্তি দিলোঁ বুলি ঘোষণা কৰিব। মই সেই সভাখনৰ কাৰণে ৰৈ আছিলোঁ ইমান দিন। তেখেতেতো কৈছিলে যে 1 লাখ নিযুক্তি আমি দি দিম আৰু সেই প্ৰতিশ্ৰুতিটো 31 মাৰ্চ 2022 চনৰ ভিতৰত হোৱাৰ কথা আছিলে। ক'ত এতিয়া দিছিলে সেইটো প্ৰথমতে পূৰণ কৰক 1 নম্বৰ। 2 নম্বৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে যে 5 বছৰৰ ভিতৰত 2 লাখ নিবনুৱাক তেওঁলোকে চাকৰি দিব। এইটো আছিলে বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতি। এটাও প্ৰতিশ্ৰুতি পূৰণ হোৱা নাই। আৰু তৃতীয় প্ৰতিশ্ৰুতিটো আছিলে যে 2016 চনত তেওঁলোকে কৈছিলে যে অসমত 26 লাখ নিবনুৱা আছে আৰু 26 লাখ নিবনুৱাকে তেওঁলোকে সংস্থাপিত কৰিব। এতিয়াতো অসমৰ ল'ৰা ছোৱালী কেৰেলা বেংগলোৰলৈ গৈ অসমৰ গাঁওবিলাক খালী হৈ গৈছে। গতিকে এনেকুৱা পৰিস্থিতিত মই ভাবোঁ যে বিজেপি চৰকাৰৰ যি প্ৰতিশ্ৰুতি আছিলে সেই প্ৰতিশ্ৰুতি পালনৰ ক্ষেত্ৰত চৰকাৰ ব্যৰ্থ হৈছে। আনহাতে মুখ্যমন্ত্ৰীয়ে কৈছিলে আপোনালোকে নিজে শুনিছে সেইদিনা নিযুক্তি প্ৰক্ৰিয়াত যিটো কেইহাজাৰ মানুহক যে নিযুক্তি দিছে সেই নিযুক্তিত তেওঁ নিজে কৈছে যে তেওঁ নিজে আগতে 30 জন তেওঁ নিজৰ সমষ্টিৰ মানুহক ইণ্টাৰভিউ নোহোৱাকৈ চাকৰি দিছে। অৰ্থাৎ আমাৰ অসমৰ মুখ্যমন্ত্ৰীজন কেলেংকাৰীত জড়িত, নিযুক্তি কেলেংকাৰীত জড়িত। আমি আগতে শুনি আছিলোঁ যে তেওঁ APSC কেলেংকাৰীত জড়িত, আমি শুনি আছিলোঁ যে তেওঁ লুই বাৰ্জাৰ কেলেংকাৰীত জড়িত, আমি শুনি আছিলোঁ যে তেওঁ সাৰদা কেলেংকাৰীত জড়িত। অসমৰ কেলেংকাৰীবিলাকৰ মাষ্টৰ তেওঁ আছিলে। এতিয়া তেওঁ নিজে ঘোষণা কৰি দিলে যে তেওঁ নিযুক্তি কেলেংকাৰীটো জড়িত। তো গতিকে মুখ্যমন্ত্ৰীজনকতো গ্ৰেপ্তাৰ কৰিব লাগে। তেওঁ সেই বক্তব্য দিয়াৰ পাছত তেওঁ যি ভয়ংকৰ কথা কৈছে সেই বক্তব্যৰ পিছত আচলতে মুখ্যমন্ত্ৰীজনক গ্ৰেপ্তাৰ কৰিব লাগে। গতিকে মই ভাবোঁ যে মুখ্যমন্ত্ৰীজনৰ এই বক্তব্যই অসমৰ মানুহৰ মান হানি কৰিছে। এজন কৰাপ্ট মানুহক, এজন দুৰ্নীতিগ্ৰস্ত মানুহক আমি অসমৰ মুখ্যমন্ত্ৰী পাতিলোঁ, যি ৰাজহুৱাকৈ কয় যে মই 30 জন মানুহক ইণ্টাৰভিউ নোহোৱাকৈ চাকৰি দিছিলোঁ। আৰু যদি তেনেকুৱাকৈ ৰাজহুৱা কৰে তেতিয়াহ'লে এতিয়া DGP ক'ত গ'ল? যিজন DGPয়ে কৈছিলে যে কেলেংকাৰী হ'লে পিঠি ফালি দিম, এতিয়াতো পিঠি ফালিব লাগিছিলে মুখ্যমন্ত্ৰীৰ, তেওঁক এৰেষ্ট কৰিব লাগিছিলে। এতিয়া মই মুখ্যমন্ত্ৰীক এই মুহূৰ্তত মই আচলতে তেওঁতো কৈছিলে যে তেওঁক কৈছে যে নিযুক্তিত যদি কিবা কেলেংকাৰী হয় তেতিয়াহ'লে মই পদত্যাগ কৰিম, চৰকাৰ ভাঙি দিম। কিন্তু এতিয়া এই যে আগৰ নিযুক্তিত তেওঁ কেলেংকাৰী কৰিছিলে তেওঁ তাৰ কাৰণে আচলতে পদত্যাগ কৰা হৈছে। যে মুখ্যমন্ত্ৰীয়ে আচলতে এই 30 জন নিযুক্তি যে কৰিছে তাৰ কাৰণে তেওঁ প্ৰথমতে পদত্যাগ কৰা হৈছে। 26,000 নিযুক্তি কেলেংকাৰী আছে নাই কেইদিনমানৰ পিছতহে গম পাম। তাৰপিছতে হয়তো কোনোবা এজন বিধায়কে ক'ব যে হিমন্ত বিশ্ব শৰ্মাৰ দিনত মই 50 জন মানুহক নিযুক্তি দিছিলোঁ। এতিয়া কিমান দিনৰ মূৰত? 98 চনৰ পৰা এতিয়াহে আমি গম পালোঁ যে AGP চৰকাৰৰ দিনত এনেকুৱা কেলেংকাৰী হৈছিলে। এইটো আমি কেইদিনমানৰ পিছত গম পাম। এতিয়াতো গম নাপায়। পইচা খুৱাই কোনোবাই চাকৰি ল'লে ক'ব নেকি আপোনাক? এইটোতো নকয়। মই নাজানো এইটো তদন্ত হোৱাৰ বিষয়, মই নাজানো। এইটোতো এনেই কৈ দিয়া কথা নহয়, হয়নে নহয় কওক? APSCটো আমি আগতে ভাবি আছিলোঁ যে বৰ ভাল নিযুক্তি হৈছে। তাৰপিছত গম পালোঁ যে নাই APSCত একদম 90% মানুহেই 2 নম্বৰী কৰি ৰাকেশ পালৰ দিনত হেৰি দিছে। আৰু সেই কামটোত আকৌ হিমন্ত বিশ্ব শৰ্মাৰ নামটোও জড়িত হৈ আছে, হয়নে নহয় কওক? গতিকে যিজন মানুহে সকলো ঠাইতে এনেকুৱা ধৰণৰ নিযুক্তি কেলেংকাৰী কৰে তেওঁ মুখ্যমন্ত্ৰীত্বৰ দিনত ভালকৈ নিযুক্তি দিছে বুলিনো আগতে কেনেকৈ ভাবিব?